বিশ্বৰ লগতে কাৰ্বি আংলঙৰ ত্ৰিফুট মুখ্য কাৰ্যবাহী সদস্য সাংসদ বিধায়কৰ সৌজন্যত পালন আন্তৰ্জাতিক যোগ দিৱস। কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 240 সংখ্যক অধিৱেশন উন্নয়নমূলক কাৰ্যৰ সন্দৰ্ভত বিভাগীয় সকলক প্ৰশ্ন উত্থাপন MSc পৱন ৰায় আৰু মুকুট মহন্তৰ। সিংথং সমষ্টিৰ লাং হেৰাং ৰাজহ গাঁৱৰ বনাঞ্চলত জয়ন্তীয় হিলছৰ খাচিয়া গোপন বেদখল অব্যাহত। চকুমুদাৰ পুলি ভাওত কাৰ্বি আংলং সাহিত্য পৰিষদৰ সংশ্লিষ্ট কৰ্তৃপক্ষ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া গৈছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে ত্ৰিফুটো পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সাংসদ বিধায়কসকলৰ সৌজন্যত 7 সংখ্যক আন্তৰ্জাতিক যোগ দিৱস পালন কৰে। বিশ্বত কোভিড মহামাৰী অব্যাহত থকাৰ মাজতেও বিশ্বৰ লগতে সংগতি ৰাখি আন্তৰ্জাতিক দিৱসৰ উপলক্ষে শাসকীয় দলে পালন কৰিলে বিশ্ব যোগ দিৱস। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাওকে ধৰি সাংসদ হৰেণ সিং বি, বিধায়ক দয়বিদ্যা সিং ইংলেং, দৰ সিং ৰংহাঙৰ লগতে EM আৰু MSc সকলেও যোগ অনুষ্ঠানত ভাগ লয়। এই মনত আশা আকাংক্ষাবিলাকো পূৰণ হয় আৰু সেইকাৰণে এই কোভিড পেণ্ডেমিকৰ মাজতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দল আৰু চৰকাৰ একেলগে মিলি আজি ইণ্টাৰনেশ্যনেল যোগা ডেটো পালন কৰা হৈছে। অকল ইয়াত নহয়, বেলেগ বেলেগ ঠাইত আজি ইণ্টাৰনেশ্যনেল যোগা ডেটো আজি আজি সেই কাৰ্যসূচীটো কৰা হৈছে। আৰু এনেধৰণৰ প্ৰত্যেক দিন যদি কৰে আমাৰ নিজৰ স্বাস্থ্য যিবিলাকৰ ভিতৰত বেমাৰ আজাৰবিলাক সেই গোটেইখিনিবিলাকৰ সেইবিলাকৰ নাইকিয়া হৈ যায় আৰু এইটো লংজিভিটি সেই লংজিভিটি যিটো পায় আৰু এইটো কৰিলে এইটো পেণ্ডেমিক কোভিড-19ৰ পৰাই ৰেহাই পায়। সেইকাৰণে আজি ইয়াত আমাৰ সাংসদ আছে বিধায়ক আছে আৰু লগতে আমাৰ অনুভৱ প্ৰচাৰক কাশ্মীৰ কেন্দ্ৰৰ পৰা আৰম্ভ কৰি ইয়াৰ স্থানীয় ৰাইজে অংশগ্ৰহণ কৰা হৈছে। প্ৰায় আমি 1 ঘণ্টা 50 মিনিট ইয়াত কৰা হৈছে আৰু এনেধৰণৰ এতিয়া কাৰ্যসূচী আছে কৰা হৈছে। ব্যায়াম কৰিলোঁ, ভাল লাগিছে। মানে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো কৈছে যে এক ভাৰত শ্ৰেষ্ঠ ভাৰত, শ্ৰেষ্ঠ ভাৰত বনাবলৈ নিজৰ দেহাটো ঠিক কৰিব লাগে, স্বাস্থ্য ঠিক থাকিব লাগে, নহয় জানো? স্বাস্থ্য ঠিক কৰিব হ'লে আমি যোগা কৰিব লাগে। অকল শাৰীৰিকভাৱে যে আমি এই ফলটো পাম সেইটো নহয়, মানসিকভাৱেও আমি বহুত ফল পাম। গতিকে মানসিকভাৱেও আমি সুস্থ হ'ব লাগিব, শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব। গতিকে এইটো প্ৰতি লক্ষ্য ৰাখি আজি গোটেই বিশ্বতে যোগ দিৱস পালন কৰা হৈছে। আৰু আটাইতকৈ প্ৰশংসনীয় কথাটো হ'ল যে নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে যে প্ৰাইম মিনিষ্টাৰ হয়, যে গোটেই মানে বিশ্বত তথা আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল লেভেলত যে যোগ দিৱস যে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনত তাত 177 কাণ্ট্ৰি তথা সদস্য মানে সৰ্বসন্মতিক্ৰমে যে ইণ্টাৰনেশ্যনেল যোগা দিৱস যে ৰাষ্ট্ৰসংঘৰ পৰা ঘোষণা কৰা হৈছে জুন মাহৰ 21 তাৰিখ। গতিকে এইটোৱে মানে ক'ব লাগিব যে নৰেন্দ্ৰ মোদীৰ মানে বিশ্বৰ জয় হোৱাৰ প্ৰথম পদক্ষেপ বুলি মই ক'ব বিচাৰোঁ। আৰু খুব ভাল লাগিছে। আৰু সমগ্ৰ ভাৰতত অসমতো সকলোৱে এতিয়া মানে যোগাৰ ওপৰত চৰ্চিত হৈছে আৰু সকলোৱে ইয়াৰ ওপৰত এটা গুৰুত্ব মানে দিবলৈ আৰম্ভ কৰিছে। কিয়নো দেহা থাকিলে বেহা বুলি কোৱা কথা আছে। দেহা ঠিক থাকিলে সমাজৰ কাম কৰাটো আমি শক্তি পাই যাম। নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ। কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 240 সংখ্যক অধিৱেশন অনুষ্ঠিত হয় সোমবাৰে। পৰিষদৰ অধিৱেশন কক্ষত উপাধ্যক্ষ ৰিতেশ সিংহীৰ অধ্যক্ষতাত অনুষ্ঠিত এই অধিৱেশনখনত MSc পৱন ৰায় আৰু মুকুট মহন্তই বিভাগীয় বিভিন্ন উন্নয়নমূলক কাম কাজৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে MSc পৱন ৰায় আৰু মুকুট মহন্তই।
সদন চলি থকা সময়ত এমএসি পৱন ৰায় আৰু মুকুট মহন্তই কাৰ্বি পৰিষদৰ অধীনস্থ বিভিন্ন বিভাগীয় উন্নয়নমূলক কাম কাজৰ বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰে শিক্ষা বনাঞ্চল সুৰক্ষা ভূমি আৰু ৰাজহ আদিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰাৰ লগতে গাঁও অঞ্চলত উন্নয়ন বিদ্যুৎ বিতৰণ পশুপালন কাৰ্যৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সদনত সকলোকে উদ্দেশ্যে দিয়া ভাষণত এমএসি তয় বিভাগীয় ইএম সকলক এনেদৰে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰাটো অনাগত দিনৰ বাবে শুভ বাৰ্তা বুলি মতামত পোষণ কৰে কাৰ্বি আংলংবাসীৰ বাবে আৰু এক শুভ বাৰ্তা আছে বুলি উল্লেখ কৰি কয় যে অতি শীঘ্ৰে খনিজ সম্পদ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ হ'ব মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সদনত জানিব দিয়ে নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ পশ্চিম কাৰ্বি আংলং জিলা আপাৰ চিনথঙৰ লাং হেৰাং ৰাজহ গাঁৱৰ বনাঞ্চলত খাচীয়াৰ বেদখল অব্যাহত ভূমি বেদখল কৰি অঞ্চলটোত ক্ৰমে কেইবাটাও জুপুৰি গঢ় লৈ উঠিছে এনে অবৈধ বেদখল চাক্ষু পৰিদৰ্শনৰ বাবে কেএছএ আৰু একাংশ বনকৰ্মী উপস্থিত হয় আৰু সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰে পশ্চিম কাৰ্বি আংলং জিলাত এপৰি জ্বলন্ত সমস্যাসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে মেঘালয় একাংশ খাচীয়াৰ ভূমি আক্ৰমণৰ নীত নন কৌশল আপাৰ চিনথঙৰ লাং হেৰাং ৰাজহ গাঁৱৰ বনাঞ্চলত এইদৰে কাঠফুলাৰ দৰে ক্ৰমাৎ বৃদ্ধি পোৱা জুপুৰিসমূহে সাক্ষী ভয়ংকৰ বেদখলৰ স্থায়ী বাসিন্দাৰ দৰে আদাকে ধৰি নানান খেতি কৰাত মনোনিৱেশ কৰিছে বেদখলকাৰীয়ে আনহাতে এই সন্দৰ্ভত এই সকলৰ দুই এজনৰ সুধি জানিব পৰা মতে তেওঁলোকে গড় বান্ধি বসবাস কৰা আজি 25 বছৰ হ'ল লক্ষণীয়ভাৱে এওঁলোকৰ আছে ভূমি পট্টা আনকি অসমৰ ভোটাৰ পৰিচয় পত্ৰ এওঁলোকে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হোৱা বুলি সাংবাদিকৰ আগত বক্তব্য ৰাখে ওমেন বে গাঁৱৰ গাঁওবুঢ়াই উল্লেখ্য বৃহৎ বনাঞ্চল চোৱা চিতাৰ বাবে উমজাখিনিত বনাঞ্চলিক কাৰ্যালয় থাকোঁতে আছে যদিও ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰ সজাই থৈছে কাৰ্যালয় কৰ্মীসকলক কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধীনস্থ বন বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই বনৰক্ষী তথা কৰ্মচাৰীসকল বনাঞ্চল সুৰক্ষাৰ কামত কৰ্তব্য পালনৰ বাবে আজিলৈ প্ৰদান কৰা হোৱা নাই বিভাগীয় গাড়ী সকলো দেখি শুনিও চকুমুটাৰ কুলি ভাওত আছে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সংশ্লিষ্ট কৰ্তৃপক্ষ আমৰিৰ পৰা পিৰাতেনীৰ ৰিপৰ্ট কাট নিউজ সময় শেষ বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Choral hoy pokchukor jinjin ta nang na. Igar koy bong manay wang sarak thane pokchukor ong. Ko pipo no bong. Pipo lote. Igar koy ni pokchukor elo ti men do nang nam bidam thane chicha kon elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi ki long beng puji mini. Pokchokor dawai nang pidun tha. Lada ketok 24/7 open pu. Zero anteng puduman. Nanglitum ajat apor lapen ajat arni lewang sitamin nilitum alon medical store ke 24/7 ingpu pondo. Lahen lo Alon Medical Store, Icheng Si Karbiang Bongpen Kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long poniji. Lapen kelong le adawai nang li order tikang lote prapjin pen long poniji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along Nanglitum Tame Humrig Non. Anso se kachini jiaphan abiar kipia number along Humrig Tame.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত নীলিপ সমষ্টিৰ অন্তৰ্গত কয়লামাটিৰ অতি পিছপৰা লংৰুণ গাঁৱৰ ৰাইজৰ দুখৰ অকথিত কাহিনী ল'ৰা পোহা তিৰোতা কিশোৰীসকলে বজাৰ সমাৰ বেমাৰত চিকিৎসালয়লৈ এখন দলঙৰ অবিহনে পাৰ কৰি আহিছে বিগত প্ৰায় 40 বছৰে হাতত যিহেতু লৈ বাৰিষাৰ বতৰত অতি বিপদজনকভাৱে খৰচোতা নৈখন পাৰ কৰা কোনো মুখৰ কথা নহয় যদিও স্বাস্থ্য পৰিষদৰ চৰকাৰৰ অৱহেলাত এইদৰে বছৰ ধৰি জীৱন যাত্ৰা কৰি আহিছে উপায়ন্তৰ নিচলা ৰাইজে এটি বিপদজনকভাৱে খৰচোতা নৈখন পাৰ কৰি থকা এই দৃশ্যটো কোনো বলিউডৰ ফিল্ম বা হলিউডৰ ফিল্ম নহয় এই দৃশ্য কয়লামাটিৰ লংৰুণ গাঁৱৰ মহিলাসকলে দৈগ্ৰং নৈ পাৰ কৰা জীয়া দৃশ্য বুকুচাত কেঁচুৱা সামগ্ৰী কঢ়োৱা খাং লৈ এইদৰে পাৰ কৰিছে মহিলাসকলে কম পানীত এইদৰে কিছু সুবিধা হৈছে বাৰিষাত পাৰ ভঙা পানী হ'লে উপায় নাই নৈ পানী কমি একাঠুমা নোহোৱালৈকে কোনেও সিপাৰ হ'ব নোৱাৰিব বা সিপাৰ পৰা ইপাৰ হ'ব নোৱাৰিব 40 বছৰে এইদৰে কঠোৰ জীৱন পৰিক্ৰমা পাৰ কৰি আহিছে এইখন গাঁৱৰ ৰাইজে নৈখনৰ ওপৰে বাঁহৰ দলং সাজিলেও অতি বেগী দৈগ্ৰং নৈ নিমিষতে উটুৱাই লৈ যায়গৈ পৰিৱৰ্তন উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত এয়া কিহৰ পৰিৱৰ্তন এই প্ৰশ্ন স্থানীয় পীড়িত লংৰুণ হানচে গাঁৱৰ ৰাইজৰ কেৱল লংৰুণ হানচে গাঁৱৰ ৰাইজ নহয় এইদৰে নৈখন পাৰাপাৰ কৰে মাইটিমু গাঁও আৰু সাথী ৰেংমা গাঁও লাংচাৰ গাঁৱৰ ৰাইজে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰা এখন মজবুত আৰু পকী দলং সাজি দিবলৈ আহ্বান কৰিছে পৰিষদীয় চৰকাৰক labang so tawara chelenga putha ka chuning ridun ji bangke labang so dilong nang pipon ji nang pipon thek vek ji phasi chuning ridun no athi ni litum inglong alos tami labang so parai pes litum kidam nang ko kisiksa pinang an thedu osumar ke bi ki thi chalbu chalba ahot pente labang so dilong ka ve jok la along kang li da jok kuching koi pon jelo phelo kisok yon e kichi pon anstami tum kisung pinang an thi tum labang so dilong ka pen kisung a thege kichali phanta kisung dola pen hithi kola le dam sami ahut pen ke lang thilang pleng pen jok ni tum la sona kisung kisik sakta du kasi labang so long ni tum phan sab so krap lo phasina tum phan bachini jelo na tum la long room han se rong don kan do na tum para herai pen ni tum para herai pen doning thong kebrai sian do tela bang so dolong nang tum cheka dolong ning kanar jon pen batai kanon na tum kim nili tum bang so cheka dilong phane kane si pen batai thoman ke klem na lo ati nili tum ta ini ke jo ke phan sini tum na klem pon la sini tum bang so mina ke madilong pen ap kimi mu choje phan kilong phan sinan tum phan chini li tum na কয়লামাটিৰ পৰা পিতৰ টেনৰ ৰিপৰ্ট কাপ নিউজ সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ লুৰলাংচু অঞ্চলৰ চিফং চাজিৰত 21 জুনত পুৱা আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয় লুৰলাংচুৰ ভিডিপিৰ সৌজন্যত উদযাপন কৰে এই যোগ দিৱস যোগাসন সুস্বাস্থ্যৰ বাবে কিমান মহ ঔষধ সেয়া আজি বিশ্বৰ প্ৰায় প্ৰতিটো কোণৰ লোকে বুজি পোৱা হৈছে যোগাসনৰ প্ৰতি বিশ্বৰ সকলো লোক যাতে আগ্ৰহী হৈ পৰে আৰু প্ৰতিটো শ্ৰেণী মানুহৰ মাজত জনপ্ৰিয় কৰি তোলা হৈছে চৰকাৰী তথা বেচৰকাৰীভাৱে আন্তৰ্জাতিক যোগ দিৱস সমগ্ৰ বিশ্বৰ লগতে দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত যোগ দিৱস পালন কৰা হয় পিছপৰি থকা নাই জিলাখনৰ সদৰ চহৰ টিফুৰ চিফং চাজিৰতো পুৱাই এদল নাৰী পুৰুষ কিশোৰী অংশগ্ৰহণ যোগ অনুষ্ঠানত প্ৰায় 40 জনীয়া ৰাইজৰ এই সদল বলে কৰা যোগদানে বুজাই যোগাসন লাহে লাহে স্বাস্থ্যৰ সচেতন সকলো ব্যক্তিৰে প্ৰিয় হৈ আহিছে উল্লেখ্য যোগ অনুষ্ঠানত ডিফু থানা কমিটিৰ ডেপুটি এডভাইজাৰ হুকুম সিং তেৰণে মুখ্য অতিথি হিচাপে উপস্থিত থাকে লগতে উপস্থিত থাকে কমিটিটোৰ সভাপতি হেমাৰী টিমু আৰু যোগ প্ৰশিক্ষক পংকজ ঘোষ পেৰাঙান বিয়াম গছন সিকি দনাং মালাহাই পুঠাক নাংথান নাংমুম বন্ন লপেন আলাং মালহিত সারপটুম নন কুইট
pen ko son sini cepat jok neng mal hai puthak ado sistem ini tumhan nang than pon part of na ৭৭টা দেশত যোগা দিৱস পালন কৰি আছে এইটো আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী 2010ত এইটো ভাবিছিলে তাৰপিছতে 14ত এইটো ইমপ্লিমেণ্টেশ্যন হ'ল আৰু তাৰপিছতে আপোনালোকে জানে যে আজি 7ম যোগা দিৱস এই যোগা দিৱসত সকলোক আজি যিটো কোভিড পৰিস্থিতি এই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সকলো ভাৰতবাসীক যোগ কৰিব লাগে আৰু যোগ কৰিলে আমাৰ ইমিউনিটিৰ পাৱাৰ বাঢ়িব ইমিউনিটি পাৱাৰ বাঢ়িলে কৰোনা আমাক একো কৰিব নোৱাৰে তাৰ কাৰণে বিশেষকৈ যোগা কৰিব লাগে স্বাস্থ্য সম্পদ আপোনালোকে জানে সকলোৱে আমি সকলোৱে জানো আৰু উঠি অহা ল'ৰা ছোৱালীবোৰক যোগা শিকিব লাগে তেওঁলোকক আৰু ভালকৈ ইয়াৰ কাৰণে উৎসাহিত কৰিব লাগে সকলো ৰাইজক সকলো অভিভাৱকক আমি আমাৰ যেটো আমাৰ নগৰৰ যেটো শাখা মাধৱদেৱ শাখাৰ পৰা আমি সকলোকে আমি বিনম্ৰতাৰে নিবেদন জনাইছো যে আপোনালোকে সকলো ল'ৰা ছোৱালীবোৰক এই যোগৰ শিক্ষা দিয়ক আৰু আপোনালোকে উৎসাহিত কৰক আৰু তেওঁলোকক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰিব কাৰণে যোগৰ কাৰণে আপোনালোকে আৰু উৎসাহ কৰক আপোনালোকে এইটো কৈ আজিৰ দিনত মই আৰু বেছি কথা নকওঁ ৰাতিপুৱাৰ পৰা আমি টায়াৰ্ড হৈ আছো নিউজ ডেস্ক ৰিপৰ্ট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ